দিব লাগে যিমান ভোট কিনিব লাগে সব পইচা দি আছে নহয় প্লিজ অখিল গগৈ ডাঙৰীয়া ভোটটো কিনিবৰ কাৰণে আপোনাৰ টাইম আছে ডেভেলপমেন্টৰ কাৰণে নহয় আপোনাৰ টাইমত ক'ব ভোট কিনিবৰ কাৰণে আৰু প্লিজ আপুনি মোৰ মুখৰ পৰা যিটোৱে উলিয়াব খুজিছে সেইটোৱে উলিয়াই লওক না যি বুলি ভাবিছে এই বুলি ভাবক না মইতো কোনো আপত্তি কৰা নাই আৰু অধ্যক্ষ মহোদয় বাজেটটো আগে পিছে আজি ঘোষণা কৰা বাজেট মাৰ্চত ইমপ্লিমেন্ট হয় আমি তো অক্টোবৰতে কৰিব খুজিছো আপুনি মানে বিধায়ক পুঁজিখিনিও মহোদয় এই বাজেট অধিৱেশন এই নেক্সট সেশনৰ এমাহ আগতহে হৈছে গতিকে বিধায়ক পুঁজিটো নোহোৱাই কৰি দিব লাগে বিধায়ক পুঁজিটো নোহোৱাই কৰি দিব লাগে কাৰণ বিধায়কে কিয় পুঁজি কৰিব লাগে বিধায়কেতো ন্যায়পালিকা আইন চলাব লাগে কাৰ্যপালিকা চলাব লাগে মাননীয় অধ্যক্ষ মহোদয় কিতাপ ল'ব পাৰে মহোদয় আপত্তি নাই উঠাই দিয়ক খালি শাসন হ'ব লাগে সুশাসন হ'ব লাগে যিখিনি হৈ আছে অৰুণোদয় এতিয়া এজন বিজেপি নেতাই নলবাৰীত কৈ আছে বিজেপি মিটিঙত নগ'লে বোলে অৰুণোদয় কাটি দিব এনেকুৱা হ'ব লাগে নেকি যে শপত লৈ সংবিধানৰ এনেকুৱা কথা কৈ আছে আপোনালোকৰ সময় ক'ব মাননীয় অধ্যক্ষ মহোদয় কংগ্ৰেছৰ এজন বোলে অৰুণোদয়ৰ কাৰণে 2000 টকালৈকে বোলে ৰেট উঠিছে অখিল গগৈ অৰুণোদয়ৰ কাৰণে 2000 অখিল গগৈ প্ৰথমে শুনি লওক আপোনালোকৰো স্পীচ আছে আপোনালোকৰ স্পীচত এই পইণ্ট বিলাক ক'বা মানে এনে ফুলাম কথাবিলাক কৈ আৰে যোনে চবে ক'ব পাৰে ফুলাম সব কথা কিছুমান কৈ Please. এনে এটা নতুন এনে কথা আছে প্লিজ আপোনালোকে নিজৰ যেতিয়া সময় আহিব তেতিয়া ক'ব চব যিমানে অৰুণোদয় হিতাধিকাৰীক ইয়াত গালি গালাজ কৰিব সিমানে মানুহে আপোনালোকক ভোট নিদিব গতিকে আপোনালোকে যদি উন্নয়নৰ কথাটো ডাঙৰ আপুনি উন্নয়নৰ কথা কৈছে ভোটৰ কাৰণে কিয় চৰকাৰী পইচাটো এনেকে নষ্ট কৰিছে মহোদয় কি কথা কৈ আছে অসমৰ স্বাৰ্থত কৰক অসমৰ উন্নয়নৰ কাৰণে আপোনালোকৰ সময়ত ক'ব অখিল গগৈ জিকি অহাটো কামনা কৰো সেইকাৰণে মই কেইটামান পৰামৰ্শ দিওঁ ৰাজনীতি কৰা হিচাপে যিমানে অৰুণোদয় গালি পাৰিব ভোটাৰে ভাবিব তাৰ মানে কংগ্ৰেছ আহিলে অৰুণোদয় বন্ধ হৈ যাব তেতিয়া যিকেইটা জিকি সেইকেইটাও হাৰি যাব সেইকাৰণে কংগ্ৰেছ আহিলে অৰুণোদয়টো বেটাৰ দিব মহোদয় তিনিখন ৰাজ্য দি আছে সেইটো অৰুণোদয় ভয় দেখাই থাকিব নালাগে আপোনালোকৰ অৰুণোদয় নামটোত আপত্তি আছে বেটাৰ হিতাধিকাৰীক দিয়াত আপত্তি নাই আমি সকলোকে দি দিবলৈ কৈছো আপোনালোকে ব্ল্যাকমেইল কৰি ভোটটো ল'ব নালাগে মানে আপুনি তালিকা ব্ল্যাকমেইল কৰি ভোটটো ল'ব নালাগে অনাৰেবল মেম্বাৰ প্লিজ বোলে বিজেপি হলে অৰুণোদয় দিম আপোনালোকৰ সময়ত ক'ব পাৰিব আপুনি কৈ আছে প্লিজ অৰুণোদয় বিৰোধিতা কৰিলে মোক বানপানীয়ে উঠাই দিব ডন ইন্টাৰাপ্ট তো আপুনি যদি অৰুণোদয় বন্ধ কৰি দিয়ে আপোনাক অখিল গগৈ ডাঙৰীয়া উৰুৱাই লৈ যাব আৰে অখিল গগৈ ডাঙৰীয়া প্লিজ আপোনাৰ যদি সাহস আছে এবাৰ অৰুণোদয় বন্ধ কৰি চাওক আচ্ছা আপোনাৰ যদি সাহস আছে অৰুণোদয় বন্ধ কৰি চাওক অখিল গগৈ ডাঙৰীয়াই প্ৰস্তাৱ দিছে অৰুণোদয় এপ্ৰিলত নাই মই হ'ব কি কৈছে কৰি দিওঁ কি কৈছে আপুনি প্ৰস্তাৱ দিছে অৰুণোদয় বন্ধ কৰি দিব লাগে নহয় মই প্ৰস্তাৱ দিছো যে অৰুণোদয় সকলোকে দিব লাগে মানে কেইজনমানক দি ব্ল্যাকমেইল কৰিব 3000 দিম বুলি কৈ 1250 টকা নহয় হৈছে প্লিজ 3000 দিম বুলি কৈ 1250 টকা নহয় মই আমাৰ বিজেপিৰ এনে দম মাৰিব নালাগে ইলেকশ্যনত জিকিম বুলি এবাৰ অৰুণোদয় বন্ধ কৰি চাওক আপোনালোকে জিকিব পাৰে যদি চাওঁ হ'ব মই বন্ধ কৰি চাওক চাহ বাগানক 5000 নিদিও বুলি কক ইলেকশ্যনত জিকিব আপোনাৰ ইমান দম আছে এই দুটা বন্ধ কৰি চাওক ইলেকশ্যনত আৰে আপুনি বুজিয়ে পালে নেকি আমি জিকিম হাউসটো চলিবলৈ দিয়া ভালদৰে তাৰ মানে অলপ আগতে আপুনি সবে নিজৰ কথা ৰাখিব পাৰিব ইয়াতো ভিডিঅ' হয় অলপ আগতে এটা অখিল গগৈ ডাঙৰীয়াই ক'লে যে অৰুণোদয় বন্ধ কৰি দিয়ক ইলেকশ্যন খেলক এই ভিডিঅ'টো ভাইৰেল কৰিব লাগে প্ৰথম কথা দ্বিতীয় কথা মানুহে কেনে এনে নুজুজিব না আপুনি মিছা কথা এটা কৈ দিলে কেনেকে হ'ব অসত্য কথা এটা কৈ দিলে কেনেকে হ'ব আপুনি অসত্য কথা এটা কৈ দিলে কেনেকে হ'ব আকৌ ভয় কিয় খাইছে এই ব্ল্যাকমেইলটো আপুনি কিয় কৰে না ভয় আৰে সদায় মানুহক আপুনি এনেকে ব্ল্যাকমেইল কিয় কৰে ৰ'ব যিটো কোৱা নাই সেইটো কেলে কওঁ বুলি কয় মই কৈছো আপুনি কৈছে অখিল গগৈ ঘূৰাই নিব মই কৈছো আপোনাক তাতকে দূৰেৰে উৰাই লৈ যাব অসমৰ মানুহে আচ্ছা ভিডিঅ'টো আপুনি পইচা দিয়ে ভোট ল'ব পাৰিব প্লিজ আৰে আপুনি মই ক'লো নহয় অধ্যক্ষ মহোদয় এনেকে মোৰ বাজেটখন যে ইফেক্টিভ হ'ব মই বুজিয়ে পোৱা নাছিলো মই ধন্যবাদ জনাইছো দেৱব্ৰত শইকীয়া অখিল গগৈ ডাঙৰীয়াক যে গাটো অলপ পুৰিছে ধন্যবাদ থেংক ইউ মাননীয় অধ্যক্ষ মহোদয় ইয়াৰ পিছত আমি ক'ব খুজিছো যে